আমাৰ লগত উপস্থিত আছে আবুল মনছুৰ চাহাব। আমি তেখেতৰ মধুৰ কণ্ঠৰে আমি তেখেতৰ গীত শুনিবলৈ আমি চেষ্টা কৰিম। প্ৰথমতে তেখেতে আমাক এইটো অসমীয়া গীত আমাৰ সন্মুখত পৰিৱেশন কৰিব। শিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ সোঁৱৰণি সোণালী। শিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ সোঁৱৰণি সোণালী। শিলঙৰে গধূলি ৰঙীন বজাৰ পাৰ হৈ সুদাকৈ ভৰিৰে দুবৰি গছকি গৈ সৰু সৰু জিৰিয়া নিজৰাৰ পাৰতে হাঁহি হাঁহি তুমিয়ে ময়ে সিদিনা পৰিব যে খুজিছিলোঁ পিছলি। শিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ সোঁৱৰণি সোণালী। শিলঙৰে গধূলি লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন। লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন। তুমি আৰু ময়ে মিলি দুয়োতেই হলো মগন। দুটি মন নিজৰা জলদি হৈ ওখকৈ সৰলৰ বননি দিলে বুঢ়াই। যেন উৰি 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 ফুৰা জোনাকী পৰুৱাই হাঁহি হাঁহি জোকালে আমি হেনো উঠি ফুৰা দুটি মিঠা শৰতৰে শেৱালি। শিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰতৰ সোঁৱৰণি সোণালী। শিলঙৰে গধূলি। হয়, ইয়া আছিলে আবুল মনছুৰ চাহাব। আমি তেখেতৰ পৰা এতিয়া এটি হিন্দী গীত শুনিবলৈ আমি চেষ্টা কৰিম মহম্মদ ৰফিক চাহাবৰ। ইয়া মনছুৰ আলী চাহাব, কওকচোন হিন্দী গীত। মই আচলতে এই মহম্মদ ৰফিৰ যিটো গান গাইছে দুস্তি চিনেমাত, ৰাহি মনোৱা দুঃখী চিন্তা কিউ সাতাতি হে, সেইটো গান বেছি ভাল পাওঁ, সেইটোৱে অলপ গাই দিছোঁ। দুঃখ हो या सुख जब सदा संग रहना को, फिर दुख को अपनाए के जाए तो दुख ना हो। राही मनुआ दुख की चिंता क्यों सताती है, दुख तो अपना साथी है। राही मनुआ दुख की चिंता क्यों सताती है, दुख तो अपना साथी है। सुख है एक छाओ ढलती आती है जाती है, दुख तो अपना साथी है। राही मनुआ दुख की चिंता क्यों सताती है, दुख तो अपना साथी है। दूर है मंजिल दूर सही, प्यार हमारा क्या कम है।
पग में कांटे लाख सही, पर ये सहारा क्या कम है। हम राह तेरे कोई अपना तू है, हम राह तेरे कोई अपना तू है। हो सुख है एक छाओ ढलती, आती है जाती है, दुख तो अपना साथी है। राही मनुआ दुख की चिंता क्यों सताती है, दुख तो अपना साथी है। सुख है कोई तब जलती है, पौध के दीप निगाहों में। इतनी बड़ी इस दुनिया की, लंबी अकेला राहों में। हम राह तेरे कोई अपना तू है, हम राह तेरे कोई अपना तू है। हो सुख है एक छाओ ढलती, आती है जाती है, दुख तो अपना साथी है। राही मनुआ दुख की चिंता क्यों सताती है, दुख तो अपना साथी है। दुख तो अपना साथी है, दुख तो अपना साथी है। এটি ইয়ে আছিলে আবুল মনচুৰ চাহাব। আমি প্ৰতিমা লাইভৰ জৰিয়তে এটি সুমধুৰ কণ্ঠ আমি এটি আবুল মনচুৰ চাহাবক আমি চিনাকি কৰাই দিছোঁ। আমি আহ্বান জনাইছোঁ অসমৰ সদহায় ব্যক্তিক, যেনে এজন দৰিদ্ৰ কণ্ঠশিল্পীক আপোনালোক আগবাঢ়ি আহক আৰু তেখেতৰ যি মনৰ কামনা আছে সেই মনৰ কামনা তেখেতক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আপোনালোকে সহযোগিতা আগবঢ়াওক। বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট।